নমস্কাৰ সকলোকে আৰু স্বাগতম জনাইছোঁ দ্য বেচিক টকছলৈ। ইতিমধ্যে আপোনালোক সকলোৱে জানে ব্ৰিক্স সামিট 2025 ব্ৰাজিলত অনুষ্ঠিত হৈ গৈছে। সেয়েহেতু ব্ৰিক্স সামিটৰ ওপৰত আমাৰ পৰীক্ষাসমূহত আহিব পৰা সম্ভাৱ্য প্ৰশ্নসমূহ আমি আজি এই ভিডিঅ'টোত আলোচনা কৰিম। তেন্তে পলম নকৰি আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। পোনপ্ৰথমে আমি প্ৰশ্নসমূহলৈ যোৱাৰ আগতে ব্ৰিক্স কি হয় সেই বিষয়ে অলপমান থুলমূলকৈ জানি লওঁ। ব্ৰিক্স কি? ব্ৰিক্স হৈছে বি মানে হৈছে ব্ৰাজিল, আৰ মানে ৰাছিয়া, আই মানে ভাৰত অৰ্থাৎ ইণ্ডিয়া, চি মানে চীন আৰু এছ মানে দক্ষিণ আফ্ৰিকা। ব্ৰিক্স হৈছে বিশ্বৰ উদীয়মান অৰ্থনীতিৰ এক গোট আৰু ভাৰত ইয়াৰ প্ৰতিষ্ঠাপক সদস্য। ভাৰতে ব্ৰিক্সক বিশ্বত সমতা, বৈচিত্ৰ্য আৰু বহুত্ববাদৰ এক গুৰুত্বপূৰ্ণ প্লেটফৰ্ম হিচাপে গণ্য কৰে। ব্ৰিক্স হৈছে ব্ৰাজিল, ৰাছিয়া, ভাৰত, চীন আৰু দক্ষিণ আফ্ৰিকাৰ গোটটোৰ এটা সংক্ষিপ্ত ৰূপ। 2001 চনত ব্ৰিটিছ অৰ্থনীতিবিদ জিম অ'নিলে ব্ৰাজিল, ৰাছিয়া, ভাৰত আৰু চীনৰ চাৰিখন উদীয়মান অৰ্থনীতিক বৰ্ণনা কৰিবলৈ পোনপ্ৰথমবাৰৰ বাবে ব্ৰিক শব্দটো ব্যৱহাৰ কৰিছিল। 2006 চনত ব্ৰিকৰ বৈদেশিক মন্ত্ৰীসকলৰ প্ৰথম সভাৰ সময়ত এই গোটটো গঠন কৰা হৈছিল। অৰ্থাৎ ব্ৰিক কেতিয়া গঠন হৈছিল? 2006 চনত। ব্ৰিকৰ সদস্য ৰাষ্ট্ৰসমূহ কোনকেইখন সদস্য ৰাষ্ট্ৰ হয় সেই বিষয়ে আমি জানি লওঁ। বৰ্তমান ব্ৰিক্সৰ 10খন সদস্য ৰাষ্ট্ৰ আছে: ৰাছিয়া, ব্ৰাজিল, ভাৰত, চীন, দক্ষিণ আফ্ৰিকা, ইৰাণ, ইজিপ্ত, ছৌদি আৰৱ, UAE আৰু ইণ্ডোনেছিয়া। ব্ৰিক্স 2009 চনত ব্ৰিক হিচাপে আৰম্ভ হৈছিল। ইয়াৰ প্ৰতিষ্ঠাপক সদস্য আছিল ব্ৰাজিল, ৰাছিয়া, ভাৰত আৰু চীন। ইতিমধ্যে এই বিষয়ে আমি আলোচনা কৰি আহিছোঁ। 2010 চনত কি হয়? দক্ষিণ আফ্ৰিকা গোটটোৱে এই ব্ৰিকত যোগদান কৰে। তাৰ ফলত নামটো কি হৈ পৰে? ব্ৰিক্স। নামটো সলনি হৈ পেলাই এছ অৰ্থটোৱে কি বুজায়? দক্ষিণ আফ্ৰিকা বুজায়। সম্প্ৰসাৰিত সদস্যতা হৈছে 2024 আৰু 25 চনত কেইবাখনো নতুন ৰাষ্ট্ৰই ব্ৰিক্সত পূৰ্ণ সদস্য হিচাপে যোগদান কৰিছে। এই নতুন সদস্যৰ যোগদানে গোটটোক আনুষ্ঠানিকভাৱে ব্ৰিক্স প্লাছ বুলি কোৱা হয়। অৰ্থাৎ এতিয়া বৰ্তমান ব্ৰিক্স প্লাছ বুলি কোৱা হয়। ব্ৰিক্সৰ সম্প্ৰসাৰণ 2024 আৰু 25 চনৰ সম্প্ৰসাৰণ 2023 চনত দক্ষিণ আফ্ৰিকাৰ জোহান্সবাৰ্গত অনুষ্ঠিত 15তম ব্ৰিক্সৰ শীৰ্ষ সন্মিলনত 6খন নতুন দেশক আমন্ত্ৰণ জনোৱা হৈছিল। তেওঁলোকৰ পূৰ্ণ সদস্যতা 2024 চনৰ 1 জানুৱাৰীৰ পৰা কাৰ্যকৰী কৰা হ'ব বুলি ঠিক কৰা হৈছিল। ইয়াৰ ভিতৰত আছিলে আৰ্জেণ্টিনা, যিয়ে বৰ্তমান যোগদান কৰা নাই। তাৰপিছত আছিলে ইৰাণ যোগদান কৰিছে, ইজিপ্তে যোগদান কৰিছে, ইথিওপিয়াই যোগদান কৰিছে, ছৌদি আৰবে এতিয়ালৈকে যোগদান কৰিব নে নকৰে সেই সম্পৰ্কে স্থিতি স্পষ্ট কৰা নাই। তাৰপিছতে UAE অৰ্থাৎ ইউনাইটেড আৰব এমিৰেটছে যোগদান কৰিছে। ইণ্ডোনেছিয়াই 2025 চনৰ জানুৱাৰী মাহত 10তম সদস্য হিচাপে ব্ৰিক্সত যোগদান কৰিছিলে। তাৰপিছত ব্ৰিক্সৰ শীৰ্ষ সন্মিলন অৰ্থাৎ ব্ৰিক্স সামিট আৰু ব্ৰিক্সৰ এটা বেংক আছে, সেইটোক বেংকটোক কোৱা হয় নিউ ডেভেলপমেণ্ট বেংক। সেই বিষয়ে আমি অলপমান থুলমূলকৈ জানি লওঁ। এই সন্মিলনৰ সভাপতিত্ব সদস্য ৰাষ্ট্ৰসমূহৰ মাজত বাৰ্ষিকভাৱে সন্মিলন অনুষ্ঠিত হয়। অৰ্থাৎ মানে প্ৰথমে যদি ব্ৰাজিলত হয়, তাৰপিছত ৰাছিয়াত হ'ব, তাৰপিছত ইণ্ডিয়াত হ'ব, তাৰপিছত চাইনাত হ'ব, তাৰপিছত চাউথ আফ্ৰিকাত হ'ব। এনেধৰণে ক্ৰমান্বয়ে ঘূৰ্ণন প্ৰক্ৰিয়াত এই সন্মিলনসমূহ অনুষ্ঠিত হয়। 2024 চনত ব্ৰাজিলৰ ফৰ্টেলেজাত অনুষ্ঠিত 6ষ্ঠ ব্ৰিক্স শীৰ্ষ সন্মিলনত নিউ ডেভেলপমেণ্ট বেংক অৰ্থাৎ NDB, যাক চমুকৈ আমি NDB বুলি কওঁ, ইয়াৰ মুখ্য কাৰ্যালয় আছে চীনৰ চাংহাইত আছে। এই NDB স্থাপনৰ চুক্তি স্বাক্ষৰিত হৈছিলে। নিউ ডেভেলপমেণ্ট বেংকৰ প্ৰথম সভাপতি আছিলে ভাৰতৰ শ্ৰী KV কামাথ। 2010 চনত ডিচেম্বৰত দক্ষিণ আফ্ৰিকাক ব্ৰিক্সত যোগদানৰ আমন্ত্ৰণ জনোৱা হয়। তাৰপিছত গোটটোৰ নাম কি হৈ পৰে? ব্ৰিক্স হৈ পৰে। আগতে কি আছিলে? ব্ৰিক। ভাৰতে 2012 চনত প্ৰথমবাৰৰ বাবে ব্ৰিক্সৰ সভাপতিত্ব গ্ৰহণ কৰিছিলে। মুখ্য কাৰ্যালয় ক'ত আছে? ব্ৰিক্সৰ চাংহাই, চীনত আছে। ঠিক আছে। ব্ৰিক্সৰ শীৰ্ষ সন্মিলন 2025 ব্ৰিক্সৰ যি শীৰ্ষ সন্মিলন হৈছিলে, ছাবমিট হৈছিলে, সেই ছাবমিটৰ বিষয়ে আমি থুলমূলকৈ অকণমান জানি লওঁ। ব্ৰিক্স শীৰ্ষ সন্মিলন 2025 হৈছিলে 6 পৰা 7 জুলাইলৈকে। 6 আৰু 7 জুলাই তাৰিখে হৈছিলে। ক'ত হৈছিলে? ব্ৰাজিলৰ ৰিঅ' ডি জেনেৰিঅ'ত অনুষ্ঠিত হৈছিলে। সভাপতিত্ব কৰিছিলে ব্ৰাজিলৰ ৰাষ্ট্ৰপতি লুলা দা চিলভাই আৰু এইটো সংস্কৰণ আছিলে 17তম। এই সন্মিলনৰ থিমটো কি আছিলে? থিমটো এটা গুৰুত্বপূৰ্ণ হয়, পৰীক্ষাসমূহত সোধে, তো থিমটো আপোনালোকে মনত ৰাখিব। থিমটো আছিলে এটা অধিক অন্তৰ্ভুক্তিমূলক আৰু স্থায়ী শাসনৰ বাবে গ্ল'বেল দক্ষিণৰ সহযোগিতা শক্তিশালী কৰা। ঠিক আছে, বুজি পালে? থিমটো আছিলে এটা অধিক অন্তৰ্ভুক্তিমূলক আৰু স্থায়ী শাসনৰ বাবে গ্ল'বেল দক্ষিণৰ সহযোগিতা শক্তিশালী কৰা। তাৰপিছতে অংশগ্ৰহণ কৰা দেশসমূহ আছিলে 11খন সদস্য দেশে অংশগ্ৰহণ কৰিছিলে: ব্ৰাজিল, ৰাছিয়া, ভাৰত, চীন, দক্ষিণ আফ্ৰিকা, তাৰপিছতে ইজিপ্ত, ইথিওপিয়া, ইণ্ডোনেছিয়া, ইৰাণ, ছৌদি আৰৱ, UAE আৰু বহুতো অংশীদাৰী দেশে ইয়াত উপস্থিত আছিলে। এই সন্মিলনত ভাৰতৰ পৰা কোনে অংশগ্ৰহণ কৰিছিলে? ভাৰতৰ পৰা আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অংশগ্ৰহণ কৰিছিলে।
চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিং আৰু ইৰাণৰ ৰাষ্ট্ৰপতি মাছুদ পেজেছকিয়ানে এই সন্মিলনত উপস্থিত নাছিলে। চীনৰ ৰাষ্ট্ৰপতিৰ পৰিৱৰ্তে প্ৰধানমন্ত্ৰীয়ে এই সন্মিলনত অংশগ্ৰহণ কৰিছিলে, তেওঁ হৈছে লি কেচিয়াং। ঠিক আছে, আৰু ৰাছিয়াৰ পৰা প্ৰতিনিধিত্ব কৰিছিলে বৈদেশিক মন্ত্ৰী চাৰ্গে লাৱৰভ। অৰ্থাৎ ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ ওপৰত ইউক্ৰেইনৰ ওপৰত আক্ৰমণ কৰাৰ কাৰণে এটা আন্তঃৰাষ্ট্ৰীয় গ্ৰেপ্তাৰৰ এটা নিৰ্দেশনা আছে, সেইকাৰণে তেওঁ এই সন্মিলনত অংশগ্ৰহণ কৰিব পৰা নাছিলে। তেওঁ সলনি কোনে অংশগ্ৰহণ কৰিছিলে? বৈদেশিক মন্ত্ৰী চাৰ্গে লাৱৰভ। এইসকল লিডাৰে অংশগ্ৰহণ কৰিছিলে। এইজন হৈছে ব্ৰাজিলৰ ৰাষ্ট্ৰপতি, এইজন চীনৰ প্ৰধানমন্ত্ৰী। আমাৰ প্ৰধানমন্ত্ৰীকটো চিনি পাইছেই। তো এইসকলে এই সন্মিলনত অংশগ্ৰহণ কৰিছিলে। তাৰপিছতে আন্তৰ্জাতিক সংস্থা, যি অংশীদাৰিত্ব থকা দেশসমূহ আৰু অংশীদাৰ দেশসমূহ, এইটো আপোনালোকে একবাৰ চাই ল'ব। মই এইখিনি পঢ়ি নাথাকোঁ, ভিডিঅ'টো দীঘল হৈ গৈ থাকিব নহ'লে, তো আপোনালোকে একবাৰ চাই ল'ব। তাৰপিছত 2025 চনৰ ব্ৰিক্সৰ যি শীৰ্ষ সন্মিলন হৈছে, তাতে যিসমূহ গুৰুত্বপূৰ্ণ আলোচনা কৰা হৈছিলে, সেই আলোচনাসমূহৰ ভিতৰত কি কি আছিলে? ৰিঅ' ডি জেনেৰিঅ' অৰ্থাৎ ব্ৰাজিলত অনুষ্ঠিত 17তম ব্ৰিক্স শীৰ্ষ সন্মিলনত সদস্য ৰাষ্ট্ৰসমূহে 31 পৃষ্ঠা আৰু 126 দফাৰ এক যুটীয়া ঘোষণাপত্ৰ জাৰি কৰিছে। ইয়াত কি কি লিখা আছিলে? ইয়ে পাহালগামৰ সন্ত্ৰাসবাদী, আমাৰ ভাৰতৰ কাশ্মীৰত যি পাহালগাম সন্ত্ৰাসবাদী আক্ৰমণ হৈছিলে আৰু ইজৰাইলৰ ওপৰত ইৰাণৰ যি আক্ৰমণ, ইজৰাইলে যি ইৰাণৰ ওপৰত আক্ৰমণ কৰিছিলে, সেই আক্ৰমণক নিন্দা জনাইছে। কৃত্ৰিম বুদ্ধিমত্তা অৰ্থাৎ আৰ্টিফিচিয়েল ইণ্টেলিজেন্স আৰু স্বাস্থ্যৰ ওপৰত গুৰুত্ব দিছে। নেতাসকলে কৃত্ৰিম বুদ্ধিমত্তা, AI আৰু স্বাস্থ্যৰ দৰে বিষয়সমূহৰ ওপৰত আলোচনা কৰিছে। গোলকীয় প্ৰশাসনৰ সংস্কাৰ অৰ্থাৎ ব্ৰিক্সৰ নেতাসকলে ইউনাইটেড নেশ্যন ছিকিউৰিটি কাউন্সিল, ইণ্টাৰনেশ্যনেল মনিটাৰী ফাণ্ড অৰ্থাৎ IMF, বিশ্ব বেংক আৰু বিশ্ব বাণিজ্য সংস্থা অৰ্থাৎ WTOৰ দৰে গোলকীয় প্ৰশাসনিক সংস্থাসমূহৰ জৰুৰী সংস্কাৰৰ এটা আহ্বান জনাইছে। লগতে গোলকীয় দক্ষিণৰ গ্ল'বেল ছাউথৰ কি কৈছে? গুৰুত্বৰ বাবে বাঢ়ি অহা ভূ ৰাজনৈতিক উত্তেজনা, অৰ্থনৈতিক মন্দা, প্ৰযুক্তিগত পৰিৱৰ্তনৰ মাজত গোলকীয় দক্ষিণক এক ইতিবাচক পৰিৱৰ্তনৰ চালক হিচাপে উল্লেখ কৰা হৈছে। এইসমূহ কথা এই সন্মিলনত আলোচনা কৰা হৈছিলে। তাৰ আগতে 2024 চনৰ ব্ৰিক্স সন্মিলন ক'ত হৈছিলে সেই বিষয়ে আমি অলপমান জানি লওঁ। 2024 চনৰ ব্ৰিক্স শীৰ্ষ সন্মিলনৰ আয়োজন কৰিছিলে ৰাছিয়াই। এই সন্মিলনখন কেতিয়াৰ পৰা কেতিয়ালৈকে হৈছিলে? 2024 চনৰ 22 অক্টোবৰৰ পৰা 24 অক্টোবৰলৈকে ৰাছিয়াৰ কাজান নামৰ চহৰখনত এই সন্মিলন অনুষ্ঠিত হৈছিলে। সংস্কৰণটো আছিলে 16তম, এইবাৰ 2025টো হৈছে 17তম। ভাৰতৰ পৰা অংশগ্ৰহণ কৰিছিলে কোনে? আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই সন্মিলনত অংশগ্ৰহণ কৰিছিলে। 2024 চনৰ থিমটো কি আছিলে? ন্যায়সংগত গোলকীয় উন্নয়ন আৰু নিৰাপত্তাৰ বাবে বহুপাক্ষিকতা শক্তিশালী কৰা, এইটো থিম আছিল। আপোনালোকে থিমকেইটা মনত ৰাখিব, এইটো ইম্পৰ্টেণ্ট হয়, পৰীক্ষাসমূহত সুধি দিয়ে। এতিয়া আমি আহিছোঁ গুৰুত্বপূৰ্ণ যিসমূহ প্ৰশ্ন আছে, যিসমূহ MCQ আছে, সেই MCQসমূহ আমি চাওঁ কি কি আছে। প্ৰথম প্ৰশ্নটো হৈছে ব্ৰিক্স শীৰ্ষ সন্মিলন 2025ৰ আয়োজক দেশ কোনখন? অৰ্থাৎ 2025ত ব্ৰিক্স ক'ত অনুষ্ঠিত হৈছিলে? ব্ৰাজিলত। ঠিক আছে, গুৰুত্বপূৰ্ণ তথ্যটো আপোনালোকে জানি লওক। ব্ৰিক্স শীৰ্ষ সন্মিলন 2025 ৰিঅ' ডি জেনেৰিঅ' ব্ৰাজিলত অনুষ্ঠিত হৈছে। এইটো হৈছে 17তম সংস্কৰণ। তাৰিখ আছিলে 6 আৰু 7 জুলাই আৰু ইয়াৰ অধ্যক্ষতা কৰিছিলে, এই সন্মিলনৰ অধ্যক্ষতা কৰিছিলে কোনে? ব্ৰাজিলৰ ৰাষ্ট্ৰপতি লুইছ ইনাচিঅ' লুলা দা চিলভা। ঠিক আছে, মনত ৰাখিব। 2 নম্বৰ প্ৰশ্নটো লৈছোঁ, ব্ৰিক্স শীৰ্ষ সন্মিলন 2025ৰ মূল থিমটো কি আছিলে? অপশ্যন দিছে গোলকীয় অৰ্থনৈতিক পুনৰুদ্ধাৰ কৰা, অধিক অন্তৰ্ভুক্তিমূলক আৰু স্থায়ী প্ৰশাসনৰ বাবে গোলকীয় দক্ষিণৰ সহযোগিতা শক্তিশালী কৰা, ডিজিটেল পৰিৱৰ্তন আৰু উদ্ভাৱন, জলবায়ু পৰিৱৰ্তন আৰু পৰিৱেশ সুৰক্ষা। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি, অধিক অন্তৰ্ভুক্তিমূলক আৰু স্থায়ী প্ৰশাসনৰ বাবে গোলকীয় দক্ষিণৰ সহযোগিতা শক্তিশালী কৰা। ঠিক আছে, ৰিঅ' ডি জেনেৰিঅ'ত অনুষ্ঠিত 17তম ব্ৰিক্স শীৰ্ষ সন্মিলনৰ সামৰণিত গৃহীত ঘোষণাপত্ৰখনৰ নাম কি? ঘোষণাপত্ৰখনৰ নাম কি হ'ব? অপশ্যন দিছে যে ৰিঅ' ডি জেনেৰিঅ' ঘোষণাপত্ৰ, ব্ৰাজিলিয়া চুক্তি, গোলকীয় দক্ষিণৰ ঘোষণাপত্ৰ। তাৰপিছতে অপশ্যন নম্বৰ ডিটো দিছে ব্ৰিক্স সহযোগিতা চনত। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ, ৰিঅ' ডি জেনেৰিঅ'ৰ ঘোষণাপত্ৰ, ব্ৰাজিলৰ ৰাজধানী। 4 নম্বৰ প্ৰশ্নটো আছে 2025 চনৰ ব্ৰিক্স শীৰ্ষ সন্মিলনত ভাৰতৰ পৰা কোনে প্ৰতিনিধিত্ব কৰিছিলে? অপশ্যন নম্বৰ এ দিছে ডক্টৰ এছ জয়শংকৰ, তাৰপিছতে ৰাজনাথ সিং, নৰেন্দ্ৰ মোদী, অমিত শ্বাহ। সেইটো আমি সকলোৱে জানো, ইতিমধ্যে গম পাইছোঁ কোনে এই সন্মিলনত প্ৰতিনিধিত্ব কৰিছিলে। তেওঁ আছিল আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। তাৰপিছত 5 নম্বৰ প্ৰশ্নটোত আহিছোঁ। 5 নম্বৰ প্ৰশ্নটোত সুধিছে যে 2026 চনৰ 18তম ব্ৰিক্স শীৰ্ষ সন্মিলন কোন দেশে আয়োজন কৰিব? অৰ্থাৎ 2026ত কোনখন দেশে ব্ৰিক্স সন্মিলন অনুষ্ঠিত কৰিব? অপশ্যন আছে ভাৰত,
ব্ৰাজিল, কানাডা আৰু আমেৰিকা। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ভাৰত। ঠিক আছে, গুৰুত্বপূৰ্ণ তথ্যটো আপোনালোকে জানি লওক, তেতিয়া আপোনালোকৰ প্ৰশ্নটো মনত ৰখাত সুবিধা হ'ব। ভাৰতে 2026 চনত ব্ৰিক্স শীৰ্ষ সন্মিলন আয়োজন কৰিব, যিটো হ'ব ভাৰতে এতিয়ালৈকে 4বাৰ এই সন্মিলন অনুষ্ঠিত কৰিবলৈ গৈ আছে। ইতিমধ্যে 3বাৰ অনুষ্ঠিত কৰিছে। যদি 2026ত ব্ৰিক্স সন্মিলন ভাৰতে অনুষ্ঠিত কৰে তেতিয়াহ'লে 4বাৰ হ'ব। ইয়াৰ আগতে কেতিয়া কেতিয়া কৰিছিলে? 2012 চনত কৰিছিলে, 2016 চনত কৰিছিলে আৰু 2021 চনত কৰিছিলে। ঠিক আছে, মনত ৰাখিব, গুৰুত্বপূৰ্ণ হয়। তাৰপিছতে 6 নম্বৰ প্ৰশ্নটো সুধিছে যে 2025 চনৰ জানুৱাৰী মাহত কোনখন দেশ ব্ৰিক্সৰ 10তম সম্পূৰ্ণ সদস্য হিচাপে চৰ্চিত হৈছে? অৰ্থাৎ কোনখন 10তম সদস্য হিচাপে পৰিগণিত হয়? অপশ্যন নম্বৰ দিছে ইণ্ডোনেছিয়া, ইৰাণ, ফিনলেণ্ড আৰু বেলাৰুছ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ইণ্ডোনেছিয়া। আমি ইতিমধ্যে আগৰ কথাখিনিত জানি আছোঁ যে ইণ্ডোনেছিয়াই 10তম সদস্য হিচাপে ব্ৰিক্সত যোগদান কৰিছে। 7 নম্বৰ প্ৰশ্নটো হৈছে বৰ্তমান ব্ৰিক্সত সদস্য দেশৰ সংখ্যা কিমান? অৰ্থাৎ বৰ্তমান সদস্যৰ সংখ্যা কিমান সুধিছে। 2024 আৰু 25 চনত নতুনকৈ যোগদান কৰাসকলক মানে ইনক্লুড কৰি পেলাই। অপশ্যন নম্বৰ এ আছে 5, বি আছে 8, 10 আৰু 11। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব 10খন। বৰ্তমান ব্ৰিক্সৰ সদস্যৰ সংখ্যা হৈছে 10খন। 8 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ। 2025 ব্ৰিক্স শীৰ্ষ সন্মিলনত প্ৰযুক্তি সম্পৰ্কীয় আলোচনাৰ এটা গুৰুত্বপূৰ্ণ ক্ষেত্ৰ কি আছিলে? অৰ্থাৎ 2025 চনত যি ছায়েন্স এণ্ড টেকন'লজিৰ ওপৰত ডিছকাছ হৈছিলে, তাৰ ওপৰত গুৰুত্বপূৰ্ণ এটা ক্ষেত্ৰ কোনটো ক্ষেত্ৰক বাছি লোৱা হৈছিলে সেইটো সুধিছে। অপশ্যন নম্বৰ এ হৈছে মহাকাশ অনুসন্ধান, বি হৈছে কৃত্ৰিম বুদ্ধিমত্তা, চি হৈছে কোৱাণ্টাম কম্পিউটিং, ডি হৈছে জৈৱ প্ৰযুক্তি। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব কৃত্ৰিম বুদ্ধিমত্তা অৰ্থাৎ আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ। 9 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ। কোনটো ব্ৰিক্স সংস্থাই প্ৰধানত অৱকাঠামো আৰু স্থায়ী উন্নয়নমূলক প্ৰকল্পত গুৰুত্ব দিয়ে? অৱকাঠামো হৈছে ইয়াৰ যদি আমি ইংৰাজী শব্দটো চাওঁ তেতিয়াহ'লে অৱকাঠামো মানে হৈছে ইনফ্ৰাষ্ট্ৰাকচাৰ। ঠিক আছে, অপশ্যন নম্বৰ এ দিছে আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধি, বি দিছে বিশ্ব বেংক, চি দিছে নিউ ডেভেলপমেণ্ট বেংক, এছিয়ান ইনফ্ৰাষ্ট্ৰাকচাৰ ইনভেষ্টমেণ্ট বেংক। ইয়াৰ ভিতৰত কোনটো হ'ব শুদ্ধ উত্তৰ? শুদ্ধ উত্তৰটো হ'ব নিউ ডেভেলপমেণ্ট বেংক। ঠিক আছে, 10 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ। 2025 চনৰ জানুৱাৰী মাহত ব্ৰিক্স ষ্টাৰ্টআপ ফ'ৰামৰ অধীনত ভাৰতে কোনটো নিৰ্দিষ্ট উদ্যোগ আৰম্ভ কৰিছিলে? অৰ্থাৎ ভাৰতে কোনটো ব্ৰিক্সৰ ষ্টাৰ্টআপ ফ'ৰামৰ অধীনত কোনটো উদ্যোগ আৰম্ভ কৰিছিলে? 4টা অপশ্যন দিছে। প্ৰথম অপশ্যনটো হৈছে ব্ৰিক্স টেক এক্সেলাৰেটৰ, ব্ৰিক্স ষ্টাৰ্টআপ জ্ঞান কেন্দ্ৰ, ব্ৰিক্স উদ্ভাৱন নিধি, ব্ৰিক্স ডিজিটেল বিশ্ববিদ্যালয়। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো কোনটো হ'ব? ষ্টাৰ্টআপ জ্ঞান কেন্দ্ৰ। অপশ্যন নম্বৰ বিটো হ'ব শুদ্ধ উত্তৰ। ঠিক আছে, তাৰপিছতে অৰ্থনৈতিক সহযোগিতাৰ বাহিৰেও ব্ৰিক্স শীৰ্ষ সন্মিলন 2025ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কি সাধাৰণ বিষয়ৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিলে? কোনটো সাধাৰণ বিষয়ৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে? অপশ্যন দিয়া আছে মহাকাশ পৰ্যটনৰ বিকাশ, অপশ্যন নম্বৰ বি পৰম্পৰাগত ঔষধ প্ৰচাৰ, অপশ্যন নম্বৰ চি ব্ৰিক্স ক্ৰীড়া লীগ স্থাপন, অপশ্যন নম্বৰ ডি হৈছে সন্ত্ৰাসবাদৰ বিৰুদ্ধে গোলকীয় কাৰ্য। ইয়াৰ ভিতৰত কোনটো হ'ব শুদ্ধ উত্তৰ? শুদ্ধ উত্তৰটো হ'ব সন্ত্ৰাসবাদৰ বিৰুদ্ধে গোলকীয় কাৰ্য। ঠিক আছে, তাৰপিছতে আমি আহিছোঁ 12 নম্বৰ প্ৰশ্নটোলৈ। 12 নম্বৰ প্ৰশ্নটো সুধিছে যে 2025 চনৰ জানুৱাৰী মাহত কোনখন দেশ ব্ৰিক্সৰ নৱম অংশীদাৰ হ'ব? 2025 চনত অংশীদাৰ হ'ব নহয়, ইতিমধ্যে অংশীদাৰ হৈছে। কোনখন দেশ নৱম অংশীদাৰ হৈছে? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব 4টা অপশ্যন আছে নেপাল, নাইজেৰিয়া, নাইজাৰ আৰু কংগো। ইয়াৰ ভিতৰত কোনখন হ'ব শুদ্ধ উত্তৰ? অপশ্যন নম্বৰ বি নাইজেৰিয়া। আমি গুৰুত্বপূৰ্ণ অলপমান তথ্য জানিলোঁ। 2025 চনত জানুৱাৰী মাহত নাইজেৰিয়াই বেলাৰুছ, বলিভিয়া, কিউবা, কাজাখস্তান, মালয়েছিয়া, থাইলেণ্ড, উগাণ্ডা আৰু উজবেকিস্তানৰ সৈতে একেলগে ব্ৰিক্সৰ নৱম অংশীদাৰ ৰাষ্ট্ৰ হিচাপে যোগদান কৰিছিলে। ঠিক আছে, অপশ্যন নম্বৰ প্ৰশ্ন আমি কুৱেশ্যন নম্বৰ 13ত আহিছোঁ। 13 নম্বৰ প্ৰশ্নটো সুধিছে 2025 চনৰ এপ্ৰিল মাহত 11তম ব্ৰিক্সৰ পৰিৱেশ মন্ত্ৰীসভাৰ ক'ত অনুষ্ঠিত হৈছিলে? অৰ্থাৎ এনভাইৰমেণ্টেল যিটো সভা হৈছিলে এনভাইৰমেণ্টৰ ওপৰত, সেই সভাখন ক'ত অনুষ্ঠিত হৈছে সুধিছে। অপশ্যন দিছে বেইজিং, মস্কো, ব্ৰাজিলিয়া আৰু কেপটাউন। 4টা অপশ্যন দিয়া হৈছে। 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো কোনটো হ'ব? ব্ৰাজিল। অলপমান গুৰুত্বপূৰ্ণ তথ্যটো জানি লওঁ। এই সভাত ভাৰতক পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ অতিৰিক্ত সচিব শ্ৰী অমনদীপ গাৰ্গে এই সভাত প্ৰতিনিধিত্ব কৰিছিলে। সভাখনৰ মূল উদ্দেশ্য আছিলে ব্ৰিক্স ৰাষ্ট্ৰসমূহৰ মাজত পৰিৱেশ সংৰক্ষণ, প্ৰাকৃতিক সম্পদৰ স্থায়ী ব্যৱহাৰ আৰু জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে সহযোগিতা শক্তিশালী কৰা। ঠিক আছে, তাৰপিছত আমি আহিছোঁ 14 নম্বৰ প্ৰশ্নটোলৈ। 2025 চনৰ এপ্ৰিল মাহত 15তম ব্ৰিক্সৰ কৃষি মন্ত্ৰীসভাৰ ক'ত অনুষ্ঠিত হৈছিলে? 4টা অপশ্যন দিয়া আছে চাংহাই,
চাংহাই ক'ত আছে চীনত আছে ব্ৰাজিলিয়া আছে ব্ৰাজিলত নতুন দিল্লী তাৰপিছতে আছে জোহান্সবাৰ্গ ঠিক আছে ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব সেইটো ক'ত অনুষ্ঠিত হৈছিলে সেইটো ব্ৰাজিলিয়াতে অনুষ্ঠিত হৈছিলে ঠিক আছে অৰ্থাৎ ব্ৰাজিলত অনুষ্ঠিত হৈছিলে আৰু আমি অলপমান গুৰুত্বপূৰ্ণ তথ্যখিনি জানি লওঁ কৃষিমন্ত্ৰীৰ সভা এগ্ৰিকালচাৰ মিনিষ্টাৰ্ছ মিটিং ইভেণ্ট কেতিয়া অনুষ্ঠিত হৈছিলে 17 এপ্ৰিল 2025 ভাৰতৰ পৰা প্ৰতিনিধিত্ব কৰিছিলে কেন্দ্ৰীয় কৃষিমন্ত্ৰী শিৱৰাজ সিং চৌহানে বিষয়টো কি আছে ব্ৰিক্স ৰাষ্ট্ৰসমূহৰ মাজত সহযোগিতা উদ্ভাৱন আৰু ক্ষমতাপূৰ্ণ বাণিজ্যৰ জৰিয়তে সমষ্টিগত আৰু স্থায়ী কৃষিৰ প্ৰচাৰ কৰা ঠিক আছে তাৰপিছতে আমি আহিছোঁ 15 নম্বৰ প্ৰশ্নটোলৈ 15 নম্বৰ প্ৰশ্নটো সুধিছে যে 2025 চনৰ মে' মাহত 15তম ব্ৰিক্স বাণিজ্য মন্ত্ৰীসভা ক'ত অনুষ্ঠিত হৈছিলে ইয়াতে হ'ব বুলি লিখা থাকিলে তো এইটো হৈছিলে হ'ব লাগিছিলে তো ক'ত অনুষ্ঠিত হৈছিলে অপশ্যন দিছে যে নিউয়ৰ্ক ক'ত আছে আমেৰিকাত ব্ৰাজিলিয়া ব্ৰাজিল মস্কো ৰাছিয়া বেইজিং চীন ক'ত হ'ব ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ব্ৰাজিল অৰ্থাৎ ব্ৰাজিলিয়াত অনুষ্ঠিত হৈছিলে আপোনালোকে এটা কথা মন কৰিছেনে যে ব্ৰিক্সৰ সন্মিলনখন ফাইনেল যিখন শীৰ্ষ সন্মিলন হয় য'ত অনুষ্ঠিত হয় তাতে বাকী যিসমূহ আনুষংগিক সভা থাকে আনুষংগিক মিটিং থাকে যেনে ধৰক পৰিৱেশৰ ওপৰত নহয়তো কৃষিৰ ওপৰত যিসমূহ সভা থাকে সেই নিৰ্দিষ্ট দেশখনতে অনুষ্ঠিত হয় এইবাৰ যিহেতু ব্ৰাজিলত অনুষ্ঠিত হৈছে সেইকাৰণে সেই মিটিংসমূহ ক'ত হৈছিলে ব্ৰাজিলতে অনুষ্ঠিত হৈছিলে আমাৰ ভাৰতৰ পৰা কোনে প্ৰতিনিধিত্ব কৰিছিলে আমাৰ বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ৰ অৰ্থনৈতিক উপদেষ্টা জসবীৰ সিঙে এই সভাৰ প্ৰতিনিধিত্ব কৰিছিলে বিষয় কি আছিলে অধিক সমষ্টিগত আৰু স্থায়ী শাসনৰ বাবে গ্ল'বেল দক্ষিণৰ সহযোগিতা শক্তিশালী কৰা ঠিক আছে তাৰপিছত আমি 16 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ 11তম ব্ৰিক্স সংসদীয় ফৰাম 2025 ক'ত অনুষ্ঠিত হৈছে অপশ্যন দিছে যে বেইজিং নতুন দিল্লী ব্ৰাজিলিয়া আৰু জোহান্সবাৰ্গ ক'ত অনুষ্ঠিত হৈছিলে সেইখনো ক'ত অনুষ্ঠিত হ'ব মই কি কৈছিলোঁ ব্ৰাজিলত অনুষ্ঠিত হ'ব কাৰণ গোটেইকেইখন মিটিং ব্ৰাজিলতে অনুষ্ঠিত হয় গুৰুত্বপূৰ্ণ তথ্যটো আমি জানি লওঁ এই গুৰুত্বপূৰ্ণ সভাত অনুষ্ঠানত ভাৰতৰ পৰা কোনে প্ৰতিনিধিত্ব কৰিছিলে অমিত শ্বাহে প্ৰতিনিধিত্ব কৰিছিলে ঠিক আছে তাৰপিছত আমি 17 নম্বৰ প্ৰশ্নটো আহিছোঁ ব্ৰিক্স যুৱ পৰিষদ সভাৰ সভাপতিত্ব কোন দেশে কৰিছে দক্ষিণ আফ্ৰিকা চীন ভাৰত আৰু ৰাছিয়া ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ভাৰত ব্ৰিক্সৰ যুৱ পৰিষদৰ সভাৰ সভাপতিত্ব কোনে কৰিব ভাৰতে কৰিব গুৰুত্বপূৰ্ণ তথ্য হৈছে সভাৰ থিম কি হ'ব স্থায়ী উন্নয়নৰ বাবে যুৱ উদ্যোগিতা তাৰপিছতে আহিছোঁ আমি 18 নম্বৰ প্ৰশ্নটোলৈ ব্ৰিক্স শীৰ্ষ সন্মিলন 2024 ক'ত অনুষ্ঠিত হৈছিলে ব্ৰিক্সৰ যি 2024ত যি ছাবমিট হৈছিলে সেই ছাবমিট ক'ত অনুষ্ঠিত হৈছিলে কাজান ৰাছিয়া আস্তানা কাজাখাস্তান কুৱালালামপুৰ মালয়েছিয়া ডুবাই সংযুক্ত আৰৱ আমিৰাত ইয়াতে চাওক এই গোটেইকেইখন হৈছে ৰাজধানী ৰাছিয়া কাজাখাস্তান মালয়েছিয়া আৰু সংযুক্ত আৰৱ আমিৰাটৰ এইকেইখন হৈছে ৰাজধানী ইয়াৰ ভিতৰত অনুষ্ঠিত হৈছিলে কাজান ক'ত আছে ৰাছিয়াত আছে তাৰপিছত আমি আহিছোঁ 19 নম্বৰ প্ৰশ্নটোলৈ ব্ৰিক্স গোট কেতিয়া গঠন হৈছিলে অৰ্থাৎ ব্ৰিক্সৰ এই গোটটো কেতিয়া গঠন হৈছিলে ব্ৰিক্সৰ এই গোটটো গঠন হৈছিলে 2009 চনত নে 2008 চনত নে 2006 চনত নে 2004 চনত ব্ৰিক্সৰ এই গোটটো গঠন হৈছিলে 2006 চনত ঠিক আছে মনত ৰাখিব তাৰপিছত 20 নম্বৰ প্ৰশ্নটো আহিছোঁ কোন চনত গোটক ব্ৰিক্স হিচাপে গঠন কৰা হৈছিলে অপশ্যন দিছে যে 2008 চনত 2010 চনত 2006 চনত 2009 চনত কোনটো হ'ব শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি অৰ্থাৎ অপশ্যন নম্বৰ খ 2010 চনত ব্ৰিক গোটটোত অৰ্থাৎ চাউথ আফ্ৰিকা দক্ষিণ আফ্ৰিকা যোগ হৈ পেলাই ব্ৰিক্স হৈছিলে গুৰুত্বপূৰ্ণ তথ্য 2010 চনত দক্ষিণ আফ্ৰিকাই ব্ৰিক গোটত যোগদান কৰে ইয়াৰ পিছত সংগঠনটোৰ নাম কি হয় ব্ৰিক্স ঠিক আছে তাৰপিছতে আমি আহিছোঁ 21 নম্বৰ প্ৰশ্নটোলৈ ব্ৰিক্সৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত অৰ্থাৎ ব্ৰিক্সে এই গোটটো আছে এই গোটটোৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত অপশ্যন কি দিয়া আছে কত দিয়া আছে চাংঘাই খত দিয়া আছে মুম্বাই গত দিয়া আছে মক্সু ঘত দিয়া আছে বেইজিং ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চাংঘাই চীনত আছে ব্ৰিক্সৰ মুখ্য কাৰ্যালয় ঠিক আছে বুজি পাইছে কথাখিনি এইখিনি পৰীক্ষাৰ কাৰণে বহুত গুৰুত্বপূৰ্ণ হয় আপোনালোকে এই প্ৰশ্নসমূহ যেতিয়া এনেধৰণে ৰিভাইজ কৰি থাকিব চাই থাকিব বাৰে বাৰে তেতিয়া আপোনালোকৰ এই বস্তুসমূহ নিজে মনত ৰখি যাব তো ভিডিঅ'টো বাৰে বাৰে ৰিপিট কৰি থাকিব যদি মনত ৰখা নাই এবাৰত যদি মনত ৰখা নাই তেতিয়াহ'লে আপোনালোকে দুবাৰ চাব তিনিবাৰ চাব চাই থাকিলে এই প্ৰশ্নসমূহ নিজে মনত ৰখি যাব লগতে ভিডিঅ'টো যদি ভাল পাইছে তেতিয়াহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু নটিফিকেশ্যন বেল আইকনটো প্ৰেছ কৰি ল'ব লগতে ভিডিঅ'টো এটা লাইক কৰিব তেতিয়া আপোনালোকে যিহেতু জানেই ছাবস্ক্ৰাইব কৰাৰ পিছত নটিফিকেশ্যন বেল আইকনটো প্ৰেছ কৰাৰ লগে লগে আপোনালোকৰ ওচৰত এই ভিডিঅ'সমূহৰ নটিফিকেশ্যনটো গৈ থাকিব তো আমি এনেকুৱা ধৰণৰ ভিডিঅ' বনালে ভিডিঅ' যেতিয়াই আপলোড কৰিম তেতিয়া আপোনালোকে অট'মেটিক নটিফিকেশ্যনটো পাই যাব ঠিক আছে আমি 22 নম্বৰ প্ৰশ্নটো লৈছিলোঁ
ব্ৰিক্স ৰাষ্ট্ৰসমূহৰ বেংকৰ নাম কি অৰ্থাৎ ব্ৰিক্সৰ যিটো বেংক আছে ব্ৰিক্সে যিটো বেংক গঠন কৰিছিলে সেই বেংকটোৰ নাম কি সুধিছে কত দিয়া আছে যে ব্ৰিক্স নিউ ডেভেলপমেণ্ট বেংক খত দিয়া আছে নিউ ডেভেলপমেণ্ট বেংক এছিয়ান ডেভেলপমেণ্ট বেংক খত দিয়া আছে যে ওপৰ এটাও নহয় ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব আমি ইতিমধ্যে পাইছোঁ নিউ ডেভেলপমেণ্ট বেংক ঠিক আছে গুৰুত্বপূৰ্ণ তথ্য হৈছে নিউ ডেভেলপমেণ্ট বেংক NDB যাক চমুকে NDB বুলি কোৱা হয় আৰু ইয়াক আগতে কি বুলি কোৱা হৈছিলে ব্ৰিক্স ডেভেলপমেণ্ট বেংক বুলি জনা গৈছিলে ই হৈছে বহুপাক্ষিক এটা উন্নয়ন বেংক যি ব্ৰিক্স ৰাষ্ট্ৰসমূহ অৰ্থাৎ ব্ৰাজিল ৰাছিয়া ভাৰত চীন আৰু দক্ষিণ আফ্ৰিকাই স্থাপন কৰিছে কেতিয়া এই বেংকটো গঠন কৰা হৈছিলে 15 জুলাই 2014 চনৰ 15 জুলাইত এই বেংকটো স্থাপন কৰা হৈছিলে ইয়াৰ মুখ্য কাৰ্যালয়টো ক'ত আছে ইয়াৰ মুখ্য কাৰ্যালয়টো আছে চাংঘাই অৰ্থাৎ চীনত আছে ইয়াৰ অধিনায়ক অৰ্থাৎ কেপ্টেইন কোন দিলমা ৰুছেফ ঠিক আছে মনত ৰাখিব তাৰপিছত আমি আহিছোঁ 23 নম্বৰ প্ৰশ্নটোলৈ প্ৰথম ব্ৰিক্স শীৰ্ষ সন্মিলন কেতিয়া অনুষ্ঠিত হৈছিলে যেতিয়া ব্ৰিক্স গঠন হৈছিলে 2006 চনত তেতিয়াহ'লে প্ৰথম সন্মিলন কেতিয়া অনুষ্ঠিত হৈছে মই ইতিমধ্যে এনচাৰটো কৈ দিলোঁ আপোনালোকক 2006 চনত হৈছিলে ঠিক আছে মনত ৰাখিব ক্ষমা কৰিব 2006 চনত ব্ৰিক্স সন্মিলন গঠনহে হৈছিলে ব্ৰিক্স এই গোটটো গঠন হৈছিলে কিন্তু ইয়াৰ শীৰ্ষ সন্মিলনৰ কথা সুধিছে মই শীৰ্ষ সন্মিলনটো চোৱা নাছিলোঁ শীৰ্ষ সন্মিলন কেতিয়া হৈছিলে 2009 চনত ঠিক আছে গুৰুত্বপূৰ্ণ তথ্যটো জানি লওক ব্ৰিক্স গোটৰ প্ৰথম শীৰ্ষ সন্মিলন 2009 চনৰ ৰাছিয়াৰ ইয়েকাটেৰিনবাৰ্গত অনুষ্ঠিত হৈছিলে ঠিক আছে তাৰপিছতে আহিছোঁ আমি 24 নম্বৰ প্ৰশ্নটোলৈ ভাৰতে ব্ৰিক্স শীৰ্ষ সন্মিলনত কেইবাৰ অধ্যক্ষতা কৰিছে অৰ্থাৎ আমি ইতিমধ্যে পাই আহিছিলোঁ ভাৰতে কেইবাৰ সন্মিলনৰ অধ্যক্ষতা কৰিছিলে অপশ্যন নম্বৰ এ দি আছে যে দুবাৰ অপশ্যন নম্বৰ বি দি আছে তিনিবাৰ অপশ্যন নম্বৰ চি দি আছে এবাৰ অপশ্যন নম্বৰ ডি দি আছে চাৰিবাৰ ভাৰতে এতিয়ালৈকে কেইবাৰ অধ্যক্ষতা কৰিছে তিনিবাৰ ঠিক আছে যদি 2026ত অধ্যক্ষতা কৰে তেতিয়াহ'লে চাৰিবাৰ হ'ব গুৰুত্বপূৰ্ণ তথ্য জানি লওক ভাৰতে এতিয়ালৈকে ব্ৰিক্স শীৰ্ষ সন্মিলন তিনিবাৰ অধ্যক্ষতা কৰিছে প্ৰথমবাৰ কৰিছে 2012 চনত তেতিয়া কোনে অধ্যক্ষতা কৰিছিলে তেতিয়াৰ প্ৰধানমন্ত্ৰী আছিলে মনমোহন সিং তাৰপিছত পিছৰ যি দুবাৰ আছিলে 2016 আৰু 2021 চনত তেতিয়া আমাৰ বৰ্তমানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অধ্যক্ষতা কৰিছে 2021 চনত ভাৰ্চুৱেল মোডত এই সভাৰ অধ্যক্ষতা কৰিছিলে কাৰণ সকলোৱে জানে যে 2021 চনত গোটেই পৃথিৱীত কোভিড হৈ আছিলে অৰ্থাৎ কৰোণা ভাইৰাছৰ কাৰণে ভাৰ্চুৱেল মোডত এই সভাৰ অধ্যক্ষতা কৰিব লগা হৈছিলে ঠিক আছে 2026 চনত ভাৰতে চতুৰ্থবাৰৰ বাবে ব্ৰিক্সৰ সন্মিলনৰ অধ্যক্ষতা কৰিব সেইটো এটা বোনাছ পইণ্ট আপোনালোকে জানি থৈ দিয়ক তাৰপিছতে আহিছোঁ আমি 2025 নম্বৰ প্ৰশ্নটোলৈ ব্ৰিক্স নেতাসকলে নিউ ডেভেলপমেণ্ট বেংক স্থাপনৰ চুক্তি ক'ত স্বাক্ষৰ কৰিছিলে অৰ্থাৎ এইটো যে NDB গঠন কৰা হৈছিলে এই চুক্তিখন ক'ত স্বাক্ষৰ কৰিছিলে অপশ্যন এ আছে নিউ দিল্লী অপশ্যন বি আছে ডাৱাৰ্ণ অপশ্যন চি আছে উফা অপশ্যন ডি আছে ফাৰ্টেলিজা ঠিক আছে ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি ফাৰ্টেলিজা ব্ৰাজিলৰ এখন চহৰ ফাৰ্টেলিজা 2014 চনত নিউ ডেভেলপমেণ্ট বেংকৰ স্বাক্ষৰ চুক্তি হৈছিলে গুৰুত্বপূৰ্ণ তথ্য হৈছে ষষ্ঠ ব্ৰিক্স শীৰ্ষ সন্মিলনত 2014 চনত ফাৰ্টেলিজা ব্ৰাজিলত নেতাসকলে ব্ৰিক্সৰ যিসকল নেতা আছে তেওঁলোকে নিউ ডেভেলপমেণ্ট বেংকৰ স্থাপনৰ বাবে এক চুক্তি স্বাক্ষৰ কৰিছিলে বুজি পালে এইবাৰ আমি আহিছোঁ 2026 নহয় ক্ষমা কৰিব 26 নম্বৰ প্ৰশ্নটোলৈ তলৰ কোনটোৱে ব্ৰিক্সক সৰ্বোত্তম বৰ্ণনা কৰে অৰ্থাৎ ব্ৰিক্স এই সংস্থাটো আছে এই সংস্থাটোক তলৰ কোনটো পইণ্টে মানে সৰ্বোত্তমভাৱে বৰ্ণনা কৰিব পাৰে অপশ্যন এ আছে যে 5টা পাৰমাণৱিক গোট শক্তিৰ গোট অপশ্যন বিত আছে 5টা ঔদ্যোগিক ৰাষ্ট্ৰৰ গোট অপশ্যন চিত আছে 5টা মুখ্য উদীয়মান অৰ্থনীতিৰ গোট অপশ্যন ডিত আছে ওপৰ এটাও নহয় ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব অলপমান ভাবকচোন কি হ'ব অপশ্যন নম্বৰ চি 5খন মুখ্য উদীয়মান অৰ্থনীতিৰ গোট অৰ্থাৎ গোটেইকেইখন হৈছে এখন ডেভেলপমেণ্ট অৰ্থাৎ ডেভেলপিং কাউণ্ট্ৰি ডেভেলপমেণ্ট নহয় ডেভেলপিং কাউণ্ট্ৰি ঠিক আছে এবাৰ আমি আহিছোঁ 27 নম্বৰ প্ৰশ্নটোলৈ তলৰ কোনজন ব্যক্তিয়ে ব্ৰাজিল ৰাছিয়া ভাৰত আৰু চীনক সামৰি ব্ৰিক শব্দটো প্ৰথমবাৰৰ বাবে ব্যৱহাৰ কৰিছিলে অৰ্থাৎ এই যে ব্ৰিক শব্দটো প্ৰথমবাৰৰ বাবে কৈছিলে সেই প্ৰথমবাৰৰ বাবে ব্যৱহাৰ কৰা ব্যক্তিজনৰ নাম কি আছিলে অপশ্যন এ দি আছে জিম অনিল অপশ্যন বি দি আছে মনমোহন সিং অপশ্যন চি দি আছে জৰ্জ বুছ অপশ্যন ডি দি আছে ৰজনীশ শৰ্মা ঠিক আছে ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব জিম অনিল মনত ৰাখিব এইটো এটা গুৰুত্বপূৰ্ণ হয় তাৰপিছতে আমি আহিছোঁ 28 নম্বৰ প্ৰশ্নটোলৈ 2010 চনত কোনখন দেশৰ সদস্যপদ গ্ৰহণৰ পিছত ব্ৰিক্সলৈ পৰিৱৰ্তন কৰা হয় অৰ্থাৎ ব্ৰিক শব্দটো ব্ৰিক্সলৈ পৰিৱৰ্তন হয় কি আছিলে এই দেশখন এইটো ইতিমধ্যে কেইবাবাৰো ডিছকাছ কৰিছোঁ ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ খ দক্ষিণ আফ্ৰিকা চাউথ আফ্ৰিকা ইতিমধ্যে আমাৰ ভিডিঅ'টো শেষ হোৱাৰ
হওঁ হৈছে। তো আপোনালোকে প্ৰশ্নসমূহ চাই যাওক ভালকৈ, গোটেইখিনি কমপ্লিট কৰক, তেতিয়া আপোনালোকে ব্ৰিক্সৰ ওপৰত এনি প্ৰশ্ন, যিকোনো প্ৰশ্ন নাহক কিয় আপোনালোকে প্ৰতিটো প্ৰশ্নৰ সমাধান কৰিব পাৰিব। যদি স্কিপ কৰে তেতিয়াহ'লে আপোনালোকে গুৰুত্বপূৰ্ণ কোনোবাটো প্ৰশ্ন হয়তো এৰি থৈ যাব পাৰে। সেইকাৰণে গোটেইকেইটা প্ৰশ্ন আপোনালোকে ৰিভাইজ কৰি লওক, তেতিয়া আপোনালোকে পৰীক্ষাত যি প্ৰশ্নই নাহক কিয় আপোনালোকে তাৰ উত্তৰ দিব পাৰিব। ঠিক আছে, এবাৰ আমি আহিছোঁ 29 নম্বৰ প্ৰশ্নটোলৈ। ব্ৰিক্স ৰাষ্ট্ৰসমূহৰ সন্দৰ্ভত এছ ৰাষ্ট্ৰই কোনখন দেশক প্ৰতিনিধিত্ব কৰে? এইটো ইতিমধ্যে পাই আহিছোঁ, এইটো কি হ'ব? দক্ষিণ আফ্ৰিকা। 30 নম্বৰ প্ৰশ্নটো হৈছে দক্ষিণ আফ্ৰিকা অন্তৰ্ভুক্ত হোৱাৰ পিছত প্ৰথম ব্ৰিক্স শীৰ্ষ সন্মিলন ক'ত অনুষ্ঠিত হৈছে? অৰ্থাৎ দক্ষিণ আফ্ৰিকা 2010 চনত যেতিয়া ব্ৰিক্সত যোগদান কৰে, ব্ৰিক্সত যোগদান কৰাৰ পিছত অন্তৰ্ভুক্ত হোৱাৰ পিছত এই শীৰ্ষ সন্মিলন ক'ত অনুষ্ঠিত হৈছিলে? অপশ্যন নম্বৰ এ আছে ব্ৰাজিলিয়া, অপশ্যন নম্বৰ খ আছে হানিয়া, অপশ্যন নম্বৰ গ আছে একাটেৰিনবাৰ্গ, অপশ্যন নম্বৰ ঘ আছে ডাবাৰ্ণ। কোনটো হ'ব শুদ্ধ উত্তৰ? শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ খ ছানিয়া। ঠিক আছে, মনত ৰাখিব, এইকেইটা গুৰুত্বপূৰ্ণ হয়। তাৰপিছতে আমি আহিছোঁ 31 নম্বৰ প্ৰশ্নলৈ। 2025 চনৰ মাৰ্চ মাহত ব্ৰিক্সৰ দ্বাৰা স্থাপিত নিউ ডেভেলপমেণ্ট বেংকত যোগদান কৰিবলৈ কোনখন দেশে ঘোষণা কৰিছে? অৰ্থাৎ কোনখন দেশে ঘোষণা কৰিছিলে? অপশ্যন দিয়া আছে যে থাইলেণ্ড, মালয়েছিয়া, ভিয়েটনাম আৰু ইণ্ডোনেছিয়া। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? অপশ্যন নম্বৰ ডি, ইণ্ডোনেছিয়াই ঘোষণা কৰিছিলে যে 2025 চনৰ মাৰ্চত যি ব্ৰিক্সৰ নিউ ডেভেলপমেণ্ট বেংক আছে তাত যোগদান কৰিবৰ কাৰণে। তাৰপিছতে আমি আহিছোঁ লাষ্ট প্ৰশ্নটোলৈ। শেষৰ প্ৰশ্নটো হৈছে কোনখন দেশ ব্ৰিক্স প্লাছৰ প্ৰথম দক্ষিণ পূব এছিয়ান অৰ্থাৎ ছাউথ ইষ্ট এছিয়ানৰ সদস্য? কোনখন সদস্য হৈছে? অপশ্যন দি আছে মালয়েছিয়া, ইণ্ডোনেছিয়া, ভিয়েটনাম আৰু থাইলেণ্ড। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? অপশ্যন নম্বৰ বি, ইণ্ডোনেছিয়া। এই দুইটা প্ৰশ্নৰ শুদ্ধ উত্তৰটো কি হয়? ইণ্ডোনেছিয়াই হয়। তো প্ৰশ্নসমূহ এইখিনিয়ে আছিলে। ভিডিঅ'টো যদি আপোনালোকে ভালকৈ চাইছে তেতিয়াহ'লে আপোনালোকে ব্ৰিক্সৰ ওপৰত, যিহেতু ব্ৰিক্স এটা গুৰুত্বপূৰ্ণ সংস্থা হয়, ইণ্টাৰনেশ্যনেল এটা গুৰুত্বপূৰ্ণ সংস্থা হয়, তো পৰীক্ষাত ইয়াৰ ওপৰত প্ৰশ্ন অহাৰ সম্ভাৱনা বহুত। সেইকাৰণে আপোনালোকে গোটেইখিনি প্ৰশ্ন এবাৰ ৰিভাইজ কৰি চাব, যদি মনত ৰখা নাই আকৌ এবাৰ চাব, ৰিপিটেড চাই দিব। চাই দিয়াৰ লগে লগে দুবাৰ তিনিবাৰ চাই দিয়াৰ লগে লগে আপোনালোকৰ প্ৰশ্নসমূহ মনত ৰাখিব। তো ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। এতিয়াও যদি আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি লওক, লগতে ন'টিফিকেশ্যন বেল আইকনটো প্ৰেছ কৰি লওক। তেতিয়া আপোনালোকে আমি যেতিয়া ভিডিঅ' এনেধৰণৰ গুৰুত্বপূৰ্ণ বিষয়সমূহৰ ওপৰত ভিডিঅ' আনিম, লগত আপোনালোকে ন'টিফিকেশ্যন পাব আৰু আপোনালোকৰ পৰীক্ষাৰ প্ৰস্তুতি কৰাত অতি সহজ হৈ পাৰিব। ধন্যবাদ।